নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। আজি আপোনালোকক দেখাবলৈ গৈছোঁ এনেকুৱা এটা বস্তু, যিটো আপোনালোকে মোৰ পিছফালে দেখি আছে, যিটো ফ্লাইট হয়, এৰোপ্লেন হয়। এৰোপ্লেনৰ বৰ্তমান মই আছোঁ এৰোপ্লেনৰ এটা গুদামত, আৰু এইখন হৈছে স্পাইচ জেটৰ এখন বিমানৰ ভগাচিগা অংশ। আপোনালোকক দেখাম বুলি ভিডিঅ'টো বনাবলৈ দেখিবলৈ পাইছে। আৰু মই আপোনালোকক ওচৰৰ পৰা দেখাইছোঁ। চাওক কেনেধৰণৰ হয়। যিসকলে উঠি পোৱা নাই, বিশেষকৈ মই উঠি পোৱা নাই, সেয়া দেখিবলৈ পাইছে স্পাইচ জেট, যি এৰোপ্লেনৰ বাকচ বুলিয়ে ক'ব লাগিব। দেখিবলৈ পাইছে ইয়াত, কাৰণ কেৱল বাঁহটোহে পৰি আছে, কাৰণ এৰোপ্লেনখন ইয়াত নাই।